আজি গাড়ীবোৰ চাওক না হে চব একদম কইনা সজোৱা দি সজাই সজাই থৈছে। হেল্ল' ইনফিনিটি আৰ্মি, ৱেলকাম টু মাই ভইচ আছামিজ ব্লগ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুকলমে আছে। আৰু আজি বিশ্বকৰ্মা পূজাৰ বাবে মই সোনকালে গা পা ধুই ৰেডি হ'লোঁ। তাৰপাছত এতিয়া কমলাবাৰীলৈ যাম আৰু আপোনালোককো দেখুৱাম আমাৰ মাজুলী কমলাবাৰীত কেনেকুৱানো বিশ্বকৰ্মা পাতিছে, কেনেকৈ পাতিছে। তো আপোনালোককো দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইছ, বিশ্বকৰ্মা পূজা বুলি একদম পূৰা চিকচিকীয়া কৰি দিলে বাইক আৰু ধুই মেলি একদম পূৰা ফিটিং কৰি দিলে। আমাৰ বিশ্বকৰ্মা নাপাতে বাৰু, কিন্তু হ'লেও বাইকখন ধুইছে আৰু যোৰহাট যাব সেইকাৰণে পূৰা ফিটিং কৰি দিছে। আৰু এফালে সিও ধুই আছে, সেইখন বিশ্বকৰ্মা লাগিছে, বিশ্বকৰ্মাৰ কাৰণে ধুই আছে। আৰু সি স্কুল যাবলৈ ওলালে বিশ্বকৰ্মা পূজাৰ দিনাও। হে তো গাইছ, এয়া কল আৰু এয়া কোমল চাউল আৰু গাখীৰ আৰু চেনি চব মিলাই মেলি পূৰা সানি পেলাই খাই দিওঁ আৰু। ধুনীয়া। টাইমৰ মানুহ বিচাৰি ফুৰিছে, এজনেহে মাৰিছেগৈ লাষ্টত গৈ। চাৰিজন মানে মাৰিলে নেকি এতিয়ালৈকে। তাৰপৰা বিচাৰি বিচাৰি এইজনে মাৰি দিছে ধুনীয়াকৈ। এইটো মানে এনেকৈ ফাৰ্ষ্ট দিয়ে। টাইমাৰটো বৰ জংগ বংগ কাম আকৌ, বহুত মানুহে নাজানে একদম। টাইমাৰ চাবলৈ আহিছে চবেই। টাই মাৰিবলৈ চোৱা মানুহ তাক বান্ধি দিলে ধুনীয়াকৈ। এতিয়ালৈকে 2 জেগাৰ পৰা প্ৰসাদ পাইছোঁ, এয়া খাম, খাই পেলাই আকৌ মই তাত পূজা মণ্ডপলৈও যাম এতিয়া। তো বন্ধুসকল, ইয়াত মানুহবোৰে ইমানেই প্ৰসাদ দিছে নহয়, ইমানে প্ৰসাদ দিছে মানে খাব নোৱাৰিলোঁগৈ আৰু তাক থকাখিনি চব পলিথিনত ভৰাই ঘৰলৈ লৈ যাম বুলি ভৰাই লৈছোঁ। এয়া লৈ যামগৈ ঘৰলৈ। তো বন্ধুসকল, এনেকৈ আমাৰ মাজুলীত পতা হৈছে পূজা। এয়া পূৰা নাম চলি আছে, তাৰপিছত আকৌ এয়া পূজা ভাগিব আৰু গধূলালৈ ইয়াতে আকৌ ভাওনা আছে, ভাওনাও প্ৰদৰ্শন কৰা হ'ব ইয়াত। আমাৰ মাজুলী কমলাবাৰী চাৰিআলিৰ ওচৰতে ইয়াত পতা হৈছে পূজা। আজি গাড়ীবোৰ চাওক না হে চব একদম কইনা সজোৱা দি সজাই সজাই থৈছে চব গাড়ীবোৰ আজি। গাইছ ৰ'ব আপোনালোকে প্লিজ এনেকুৱা নকৰিব, কাৰণ আপোনালোকে জানেনে আজি যে এই বিশ্বকৰ্মা পূজাটো পাতিলে, সেই পূজাটোত কিমানখিনি মানে প্ৰসাদ বিতৰণ হৈছে। যিমানখিনি প্ৰসাদ বিতৰণ হৈছে সিমানখিনি মানুহে খোৱাই নাই। তাৰ মানে অধিকাংশই মানে আপোনাৰ নষ্ট হৈছে। মানে এতিয়া চাব, মই ৰাতিপুৱাৰ পৰা তাত দোকানত আছোঁ, তেতিয়া কমচে কম 10-12খন খিলামান পাত আহিছে প্ৰসাদৰ পাত। মই খুব বেছি 2 খিলা খালোঁ, তাৰপাছত বাকীখিনি গোটেইখিনি মই বাৰু ঘৰলৈ লৈ আহিলোঁ। কিন্তু তেনেকৈ চবেইটো নকৰে। আৰু অন্য পূজাতকৈ এই বিশ্বকৰ্মা পূজাটোত আমি মানে এইটো প্ৰত্যেকবাৰে মই দেখি আহিছোঁ, মানে মোৰ নিজৰ নলেজৰ পৰা কৈছোঁ আপোনালোকক। বিশ্বকৰ্মা পূজাটো মানে প্ৰত্যেক ঘৰৰ মানে গাঁৱৰ বা য'ৰে নহওক মানে প্ৰায় সৰহসংখ্যক মানুহৰ ঘৰতে পাতে এই বিশ্বকৰ্মা পূজা। আৰু এই বিশ্বকৰ্মা পূজাত সৰহসংখ্যক মানুহৰ ঘৰতে প্ৰসাদ বিতৰণ হয়েই। সেইকাৰণে আপোনালোকে এটা কাম কৰিব, প্ৰসাদটো দিব কম দিব, মানে একদম কম ব্যৱহাৰ দিলে মেলিলে মানে বহুতখিনি মানে আপোনাৰ ছেভ হৈ যাব বস্তুটো। অপব্যয় নহয়, মানে অপচয় নহয়, বস্তুটো এনেই নষ্ট হ'ব নহয় মানে। তেতিয়া ইমানখিনি প্ৰসাদ দিছে, ইমানখিনি প্ৰসাদ যদি মই বাৰু ঠিক আছে এজেগাত খালে একো নাই, কিন্তু মই যদি 10জন মানুহে মোক দিয়ে ইমানখিনি প্ৰসাদ, মইতো খাব নোৱাৰোঁ ভুলতো। আৰু সেই যোনখিনি বাঢ়ি যায় সেইখিনিতো বহুত মানুহেতো পেলাই দিছে, এনেই নষ্ট কৰি দিছে। চ' বাকীবোৰ পূজাত তেনেকুৱা নহয়। দুৰ্গা পূজাত এতিয়া ধৰক আপোনাৰ এটা মণ্ডপত মানে এটা এৰিয়াৰ ভিতৰত 1 বা 2টা মণ্ডপ থাকে, সেই 2টা মণ্ডপত বহুতখিনি মানুহ যায়, একো নাই। কিন্তু এই বিশ্বকৰ্মা পূজাটো হৈছে চবৰে জেগা মানে
প্ৰতি ঘৰে বুলি ক'লেও ভুল নহ'ব পাতেই। সেইকাৰণে মানে বস্তুটো বহুত হৈ যায়। সেইকাৰণে আপোনালোকে বিশ্বকৰ্মা পূজা পাতোঁতেনে সদায় কম বস্তু মানে দিব চাব। প্ৰসাদসমূহ খুব কম পৰিমাণত বিতৰণ কৰিব, যাতে বস্তুবোৰ নষ্ট নহয়। কাৰণ এইকণ বস্তু খাবলৈ নাপায় বহুত মানুহ ভোকে আছে, ভোকে মৰে। আপোনালোকে নাইজেৰিয়া সেই চাইডে চাব, আপোনালোকে সেই তেনেকুৱা মানে ইমানকণ বস্তু এটা খাবলৈ নাপায়ো মানুহ মৰিছে। মানে খাবলৈ নাপায়, ভোক মানে কি বুলি কয়, দৰিদ্ৰতাত মানে যুঁজি আছে, সেইকণ খাবলৈ নাপায়। চ' আপোনালোকে প্লিজ আপোনালোকক অনুগ্ৰহ কৰিছোঁ, খুব কম পৰিমাণে প্ৰসাদ বিতৰণ কৰিব। গাইছ, আচলতে প্ৰসাদ মানেনো কি আপোনালোকে জানেনে বাৰু? প্ৰসাদ মানে ময়ো নাজানো বাৰু ভালদৰে, কিন্তু মানে মই জনামতে মানে মোৰ অপিনিয়নটোহে কৈছোঁ দেই আপোনালোকক, যে এইটোৱে হয় মই সেইটোও নাজানো, সেইটোৱে হ'ব লাগিব বুলি মই কোৱা নাই। কিন্তু মোৰ মতে দিয়ক, মোৰ মতে হৈছে প্ৰসাদটো আগৰ আমাৰ সকলো মানে কৃষিভিত্তিক মানুহ আছিলে। কাৰণ চবেই খেতি কৰে, আৰু বহু সংখ্যক মানুহ এনেকুৱাও আছিলে যিসকলৰ মানে খেতি কৰিবলৈ মাটিও নাছিলে সম্ভৱ, তেনেকুৱাও হ'ব। মাটি নাথাকিব পাৰে, নহ'লে খেতি ভাল নহয়, তেনেকুৱা ধৰণে মানে। সেইকাৰণে আমাৰ এতিয়া মন্দিৰ বা পূজা সেইবোৰ হৈছে আমাৰ মিলা প্ৰীতিৰ এটা চিহ্ন। আৰু সেইকাৰণে থকাসকলে, যোনসকলৰ মানে খেতি আছিলে বা যিসকলৰ মাটি বাৰী আছে, খেতি কৰে ধনী, সেইসকলে মানে দান কৰে, আৰু সেয়া প্ৰসাদ হিচাপে মানে এইসমূহত মানে এই পূজা পাতলত আদিত ব্যৱহাৰ কৰি মানে দুখীয়াসকলকো সমানভাৱে বিতৰণ কৰে। মোৰ মতে সেইটো। কিন্তু আজিকালি কি হৈছে, আজিকালি ধৰক আপোনাৰ খেতি নকৰিলেও ধৰক বিভিন্ন কাম কৰি হ'লেও উপাৰ্জন কৰি মানে আপুনি কিনি হ'লেও বস্তুটো আনি খাব পাৰে। সেইকাৰণে আজিকালি মানে এতিয়া বস্তুটো প্ৰসাদটো ইমান এটা হেৰি নাই। কিন্তু প্ৰসাদ মানে ভগৱানৰ নামত কমকৈ দিলেও আপোনাৰ কাম চলি যাব। সেইকাৰণে খুব কমকৈ দিয়ক। প্ৰসাদ এনেও বহুত মানুহ নাখায় নহয়, মানুহে আজিকালি এনেও বহুত বস্তু এনেও কম খায়, আৰু সেইকাৰণে খুব কম পৰিমাণে দিব, একো নাই। মানে মুঠতে প্ৰসাদ বুলি ক'লে আৰু কি, ভক্তিভাৱ এটা থাকিলেই হ'ল, প্ৰসাদটো দিলেই হ'ল। ভক্তিভাৱটোৱে মেইন, আপোনাৰ বস্তু নষ্ট কৰি কোনো লাভ নাই। বৰঞ্চ আমাৰ সেয়া মানৱ জাতিৰ কাৰণে মানে বিপদহে মাতি আনিব। কাৰণ আজিকালি গম পায় বস্তুৰ দাম যেনেকুৱা, বস্তুৰ দাম বাঢ়িছে কিয়? আমাৰ বহুতখিনি বস্তু মানে নষ্টও বহুত কৰা হয়, যিমানটো খাওঁ তাতকৈ বহুতো নষ্টও কৰা হয়। সেইকাৰণে আপোনালোকে মানে আজিকালি বস্তুৰ দাম যি, কম পৰিমাণে দিব, একো নাই। আৰু গাইছ, ইয়াতে যদি কেনেবাকৈ ভুল ভ্ৰান্তি হৈছে কিবা প্ৰকাৰে, তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব। ময়ো ইমান ভালকৈ নাজানো, কাৰণ মই মোৰ নিজৰ অপিনিয়নটোহে আপোনালোকৰ আগত ৰাখিছোঁ। আৰু মই হয়তো চাগে আপোনালোকক ভালদৰে বুজাব পৰা নাই, নতুন নহয় জানো, পাৰিম আৰু লাহে লাহে। তো যদি কিবা ভুল হৈছে ক্ষমা কৰিব। সেইখিনিকে আপোনালোকৰ বন্ধু বা আপোনালোকৰ সমনীয়াসকললৈ পঠিয়াবৰ কাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, যাতে সকলোৰে কাণত এইটো কথা পৰে, আৰু সকলোৱে যাতে অলপ মানে ভাবি চিন্তি পেলাই পূজা পাতলত মানে বস্তুবোৰ সৎ ব্যৱহাৰ কৰে বস্তুবোৰৰ। মানে এনেই অপচয় কৰিতো লাভ নাই। তো আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু মাই বছ ফেমিলি মেম্বাৰ হ'বৰ কাৰণে মোৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই।